কুৰুক্ষেত্ৰৰ ৰণৰ সামৰণি পৰি আহিছে মাথো বাকী আছে দুৰ্যোধন দুৰ্যোধনক কিবা এটা কৰিব পাৰিলে মোৰো কৰ্তব্য শেষ হৈ পৰিব শৈল্য আৰু সকলো তেওঁলোকৰ বাবে বিশেষ চিন্তান্বিত হ'ব নালাগিব দাদা তীৰ্থৰ পৰা ঘূৰি অহা আগতেই দুৰ্যোধনক কিবা এটা কৰিব নোৱাৰিলে পাছত কৰাটো বৰ টান হৈ উঠিব কাৰণ দুৰ্যোধন দাদাৰ পৰম ভক্ত নহয় নহয় সকলোকে অতাৰাব লাগিব নহ'লে হয়তো আজি মোৰ পৰম ভাগ্য দেখোন দেখোন নাৰায়ণৰ আগতে ওলালোহি প্ৰণাম মামা তোমাৰ কথাকে ভাবিছিলোঁ কুৰুক্ষেত্ৰৰ ভাৱৰ মাজতেই ভাবিছিলা নে কুৰুক্ষেত্ৰৰ ভাৱেৰে আমাৰ কথা ভাবিছিলা মাজতেই মামা তেনে আমাৰো চাউল উকলিল কিয় মামা অতদিনে ডাঙৰ ডাঙৰ গ্ৰহ নক্ষত্ৰবিলাক গণনা কৰি থকাৰ বাবে আমিবোৰ চকুত পৰা নাছিলো এতিয়া যদুপতিয়ে যেতিয়া সৰু সৰু তৰাৰ লেখত ধৰিলাহি আমি পপীয়া তৰা আমাকতো খহাবাই মামা তুমি বৰ চতুৰ সকলোখিনি যদুপতিৰ পৰাই ধাৰ কৰা বাৰু মামা যদুপতি এটা কথা সুধিম কবানে অন্তৰ্যামী নাৰায়ণে নকলেও বুজিব বাৰু কোৱাচোন মামা যদুপতি এই কুৰুক্ষেত্ৰৰ ৰণত তুমি কাৰ পৰাজয় হৈ ভাল পোৱা পৰাজয় হবলৈ আৰু বাকী নাই এতিয়া ভাল পাইছো নে বেয়া পাইছো যদুপতিয়ে সেইটো নিজেই জানে কৌৰৱৰ আশ্ৰয়ত থাকি দুৰ্যোধনৰ ইমান বিশ্বাসভাজন হৈ বিশ্বাসঘাতকী হলা কিয় আজি তাৰ উত্তৰ যদুপতিক দিব লাগেনে তুমি নিষ্ঠুৰ আৰু তুমি মই মোৰ কৰ্তব্য কৰিছো তেন্তে মোৰ কৰ্তব্যত কত কুতিৰল দয়াময় ভাগিন ভাগিন বুলি মুখৰ অমৃতেৰে ভুলাই হৃদয়ত সঞ্চিত হলাহল বিষ পান কৰোৱাতকৈ অসি ধাৰণ কৰি সন্মুখ সমৰত শত্ৰুতা আচৰণ কৰা অনেক গুণে শ্ৰেয় মামা যদুপতি ক্ৰোধান্ধ মানুহ মই এই প্ৰতাৰণা প্ৰবঞ্চনা ক্ষমাৰ অযোগ্য বুলি জানো কিন্তু পূৰ্ণ ব্ৰহ্ম নাৰায়ণৰ কপট নিন্দাতকৈ মোৰ এই আচৰণ বেছি দূষণীয় নে ভুল ভাবিছা মামা ভুল কৰি কৰি সদায় ভুলতেই অভ্যস্ত হল এতিয়া আৰু শেষ বতৰত সেই ভুল নাভাগে যদুপতি তোমাৰ দুখতেই কৌৰৱ ধ্বংস হল যদুপতি স্বৰ্ণময় লংকা চাই কৰিছিল ৰাজভাতা বিভীষণে আৰু আজি এই ভাৰত ভূমি শ্মশানত পৰিণত কৰিলা ৰাজমাতুল তুমি শকুনিয়ে হে মাধৱ মোৰ ধন্যবাদ গ্ৰহণ কৰিবা নবুজিলো মামা অতি সহজ পৰপদ সেৱী দুৰ্যোধনৰ অন্নৰে লালিত পালিত এই শকুনিৰ মূৰৰ ওপৰত ভাৰত যুদ্ধৰ সকলো দোষ কলংক চাপি দি ত্ৰিজগতৰ প্ৰতি স্বয়ং যদুপতিয়ে যেতিয়া দোষৰ হাত সাৰিব পাৰিছে এই শকুনি সামান্য শকুনি নহয় ইয়াৰ জীৱন ধন্য জনম ধন্য আৰু সেই জীৱনৰে গৰাকী হে মাধৱ মোৰ ধন্যবাদ গ্ৰহণ কৰিবা তোমাৰ কৰ্তব্য আৰু মোৰ কৰ্তব্য একে নহয় মামা যদুপতি তোমাৰ কৰ্তব্য প্ৰতিশোধ ধ্বংস আৰু মই यदा यदा हि धर्मस्य
ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृतं धर्म संस्थापनार्थाय संभवामि युगे युगे। আমি